মই কলিকতা কেছৰ প্ৰশিক্ষাৰ্থী ডাক্তৰ আৰু আজি মই আপোনালোকক মোৰ সমগ্ৰ জীৱন কাহিনী ক'বলৈ ওলাইছোঁ। মই মোৰ মা-দেউতাৰ একমাত্ৰ মৰমৰ কন্যা, যাৰ সপোন আছিল ডাক্তৰ হৈ পিতৃ-মাতৃক গৌৰৱান্বিত কৰি তেওঁলোকৰ সপোন পূৰণ কৰা। আজি কলিকতাত মই ট্ৰেইনী ডাক্তৰ হিচাপে পৰিচিত। কোনোৱে মোক ময়ূৰী বুলি কয়, আন কোনোৱে মোক নিৰ্ভয়া বা দামিনী বুলি কয়। আজি সমগ্ৰ দেশৰ প্ৰতিটো ঘৰতে মোৰ নাম লোৱা হৈছে, কিন্তু মোৰ প্ৰকৃত নাম ডাক্তৰ মৌমিতা। আপোনালোক সকলোৱে মোক যি মৰম দেখুৱাইছে আৰু মোৰ পৰিয়ালক যি সমৰ্থন জনাইছে, বৰ ভাল লাগিছে। আৰু সেইবাবেই মই আপোনালোকৰ ওচৰলৈ হাত আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। মই পশ্চিম বংগত বাস কৰা ছোৱালী। মোৰ জন্ম হৈছিল 1993 চনত। ঘৰৰ একমাত্ৰ সন্তান হোৱাৰ বাবে মা-দেউতাক মোক বৰ আদৰ-সাদৰ কৰিছিল। সৰুৰে পৰা দেখিছিলোঁ মা-দেউতাই বহুত কষ্ট কৰিছে। মনত আছে, এবাৰ ডাক্তৰ হোৱাৰ ইচ্ছা মা-দেউতাৰ আগত প্ৰকাশ কৰিছিলোঁ। আমি মধ্যবিত্ত পৰিয়ালৰ হোৱাৰ পিছতো মোৰ এই হেঁপাহ শুনি দেউতাই বৰ আনন্দিত হৈছিল। তেওঁ মোক ক'লে, তুমি ভালদৰে পঢ়া-শুনা কৰি এজন ডাঙৰ ডাক্তৰ হৈ পৰিবা, মোৰ বিশ্বাস। এই কথা কৈ তেওঁ মোৰ মূৰত মৰমেৰে হাত ফুৰাই আশীৰ্বাদ দিলে। তেতিয়াৰ পৰাই মা-দেউতাই নিজৰ কষ্টোপাৰ্জিত ধন মোৰ পঢ়া-শুনাৰ বাবে সঞ্চয় কৰিবলৈ ধৰিলে। মানুহে প্ৰায়ে দেউতাক কৈছিল যে তেওঁ দুখীয়া হোৱাৰ বাবে ছোৱালীজনীক ডাক্তৰ বনাব নোৱাৰিব। এইবোৰ কথাই মোক বহুত আঘাত দিলে। কিন্তু মই কঠোৰ পঢ়া-শুনা কৰি থাকিলোঁ আৰু সকলোকে ভুল বুলি প্ৰমাণ কৰিলোঁ। অৱশেষত মোৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে চৰকাৰী মহাবিদ্যালয়ৰ এখনত নামভৰ্তি পালোঁ। দিনে-নিশাই নীট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলোঁ। কাৰণ মই চৰকাৰী মহাবিদ্যালয় এখনত নামভৰ্তি ল'ব লগা হৈছিল যাতে মোৰ পঢ়া-শুনাৰ খৰচ কম হ'ব পাৰে। এজন মহান ডাক্তৰ হৈ মই মোৰ পিতৃ-মাতৃক এখন ধনী মানুহৰ ঘৰত থকা সকলো ধৰণৰ সা-সুবিধা দিব বিচাৰিছিলোঁ। মই তেওঁলোকৰ সেৱা কৰি তেওঁলোকক গৌৰৱান্বিত কৰিব বিচাৰিছিলোঁ। আৰু মোৰ সেই ইচ্ছা পূৰণ হ'ল। নীট পৰীক্ষাত বহুত ভাল নম্বৰ পালোঁ আৰু তাৰ ভিত্তিত কলকাতাৰ আৰ.জি. কাৰ্ৰ মেডিকেল কলেজত MBBS-ত নামভৰ্তি পালোঁ। মোৰ সকলো কষ্টৰ ফল দিলে আৰু মা-দেউতাও বৰ সুখী হ'ল। লাহে লাহে পঢ়া-শুনা সম্পূৰ্ণ কৰি এজন ভাল ডাক্তৰ হ'বলৈ মন গ'ল, মানুহক ভালকৈ সেৱা আগবঢ়াব পৰাকৈ। গতিকে PhD কৰাৰ সিদ্ধান্ত লৈ একেখন কলেজতে PhD-ৰ বাবে পঢ়িবলৈ আৰম্ভ কৰিলোঁ। মই নিবিড়ভাৱে অধ্যয়ন কৰি চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত প্ৰথম বৰ্ষ সম্পূৰ্ণ কৰিলোঁ। মোৰ মা-দেউতা আৰু মই বহুত সুখী আছিলোঁ, কাৰণ এতিয়া PhD সম্পূৰ্ণ হোৱাৰ পিছত মই এজন সুনাম ডাক্তৰ হ'বলৈ ওলাইছিলোঁ। মই ৰাইজৰ সেৱা কৰিবলৈ গৈ আছিলোঁ আৰু এতিয়া মই মোৰ পঢ়া-শুনাৰ বাবে দেউতাই লোৱা ঋণ পৰিশোধ কৰিবলৈ ওলাইছিলোঁ। মা-দেউতাক এটা সুখী জীৱন দিব বিচাৰিছিলোঁ। আমি যি কঠিন পৰিস্থিতিত জীয়াই আছিলোঁ, মই কেতিয়াও পাহৰিব পৰা নাই। মনত আছে যে মোৰ মা-দেউতাৰ আগতে নিজে ভোকত থাকিছিল, কিন্তু মোৰ বাবে কিবা এটা প্ৰস্তুত কৰিছিল যাতে মই ভোকত শুব লগা নহয়। ময়ো সেইবোৰ চাই টকা সঞ্চয় কৰিবলৈ শিকিলোঁ। বহুত ভাল লগা বস্তু আছিল যদিও কেতিয়াও বিচৰা নাছিলোঁ। সেইবাবেই মোৰ মা-দেউতাই সদায় কৈছিল যে মই বৰ পূজন হৈ পৰিছোঁ আৰু মই তেওঁলোকৰ ছোৱালী নহয়, ল'ৰা। এতিয়া পঢ়া-শুনাৰ লগতে আৰ.জি. কাৰ হস্পিতালত প্ৰশিক্ষাৰ্থী ডাক্তৰ হিচাপেও কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। 2024 চনটো আৰম্ভ হৈছিল। গণপতি আৰু দুৰ্গা পূজা মোৰ বৰ ভাল লাগিছিল। এতিয়া ময়ো ডাক্তৰ হৈ পৰিলোঁ। গতিকে মই মা-দেউতাক ক'লোঁ যে এই বছৰ আমি গণপতি আৰু দুৰ্গা পূজা অতি ধুমধামেৰে উদযাপন কৰিম। এতিয়া আমাৰ হাততো টকা আছে আৰু আপোনালোকৰ ছোৱালী এগৰাকী প্ৰখ্যাত ডাক্তৰ হ'বলৈ ওলাইছে। মোৰ কথাবোৰ শুনি মা-দেউতা বৰ সুখী হৈ পৰিল। দেউতাই ক'লে, এইবাৰ আমি নিশ্চয় দুৰ্গা পূজা উদযাপন কৰিম। এতিয়া মোৰ মা-দেউতাই মোৰ বিয়াৰ কথাও ভাবিবলৈ ধৰিলে। তেতিয়া দেউতাক মই স্পষ্টকৈ ক'লোঁ যে মোৰ বিয়াৰ কথা চিন্তা নকৰিবা। বিয়াৰ বাবে ইমান টকা ক'ৰ পৰা পাবা? গতিকে সেইবোৰ মোৰ ওপৰত এৰি দিয়া। এতিয়া মই এজন ডাক্তৰ হ'বলৈ ওলাইছোঁ। মোৰ চিন্তা নকৰিবা। আমাৰ ভাল দিন আহি আছে আৰু তাৰ পিছত যেতিয়া যোগ্য জীৱন সংগী বিচাৰি পাম, তেতিয়া বিয়া হ'ম।
এই কথা কওঁতে মা দেউতাৰ চকুত সদায় আনন্দৰ চকুলো ওলাই আহিছিল। তেওঁলোকক সুখী দেখি মোৰ হৃদয়খনো আনন্দৰে ভৰি পৰিল। সৰুৰে পৰাই মায়ে সদায় টকা সঞ্চয় কৰা দেখি আহিছোঁ, কিন্তু মোৰ বাবে তেওঁ কেতিয়াও খৰচ কৰাৰ পৰা আঁতৰি নাযায়। মোৰ ভাল লগা বেয়া লগাবোৰ তেওঁ ভালদৰে জানিছিল। তেওঁ বহুত ত্যাগ কৰিছিল। গতিকে এতিয়া মোৰ পাল আহিল তেওঁলোকৰ বাবে কিবা এটা কৰাৰ। সেইবাবেই প্ৰথম দৰমহাতে মাৰ বাবে সোণৰ খাৰু বনাই দিলোঁ। সেই খাৰুযোৰ দেখি মায়ে গৌৰৱ কৰিছিল। তেওঁ বৰ সুখী হৈছিল আৰু মোক মাৰ বুকুৰ মাজত আঁকোৱালি ধৰিছিল। যোৱা 6 মাহ ধৰি ৰাতি চিফ্টবোৰো আহিবলৈ ধৰিলে। কেতিয়াবা এসপ্তাহ মোৰ নাইট ডিউটি হয়, কেতিয়াবা আনকি সপ্তাহত 24ৰ পৰা 36 ঘণ্টাও কাম কৰিবলগীয়া হ'ল। কাৰণ কাহিনীটো কম ৰ'ব। 2024 চনৰ আগষ্ট মাহ মোৰ বাবে যে ইমান মাৰাত্মক প্ৰমাণিত হ'ব সপোনতো ভবা নাছিলোঁ। মোৰ দেউতাই 63 বছৰ ধৰি তেওঁ দৰ্জী কাম কৰি আছে, কিন্তু তেওঁ এতিয়াও কাম কৰা এৰা নাই। এবাৰ তেওঁ বিপিৰ ঔষধ খাবলৈ পাহৰি যাব পাৰে, কিন্তু কাম কৰিব পাহৰি নাযায়। সদায় সময়মতে তেওঁক ঔষধ খাবলৈ ক'ব লাগে। তেতিয়া তেওঁ হাঁহি হাঁহি কয়, মোৰ ছোৱালী আছে, মোক সদায় ঔষধ খাবলৈ মনত পেলাই দিব। মায়েও সদায় কৈছিল, তুমি আমাৰ ছোৱালী নহয়, ল'ৰাহে। যিয়েই নহওক, মই বৰ মৰম লগা আছিলোঁ। মৰম মোৰ নামতেই লুকাই আছিল। কলেজলৈ যোৱাৰ সময়ত বা কৰ্তব্যত থকাৰ সময়ত প্ৰায়ে আমি কিছুমান অন্যায়ৰ কথা শুনিবলৈ পাওঁ। আনকি আমাৰ ছিনিয়ৰ ডাক্তৰসকলেও এই বিষয়ে কেতিয়াবা ফুচফুচাই কৈছিল। কিন্তু মই সদায় এই সকলোবোৰ কথাৰ পৰা নিজকে আঁতৰাই ৰাখিছিলোঁ। কিন্তু যেতিয়া এজন ছাত্ৰৰ লগত অন্যায় কৰা হয় বা এজন ৰোগীৰ পৰা অধিক ধন আদায় কৰে, তেতিয়া মোৰ বৰ বেয়া লাগিছিল। তেতিয়া মই প্ৰতিবাদ কৰিছিলোঁ। এই ক্ষেত্ৰত আমাৰ অধ্যক্ষ সন্দীপ ঘোষে সদায় মোক গালি পাৰিছিল। প্ৰিন্সিপাল হোৱাৰ বাবে আমি সকলোৱে তেওঁক ভয় কৰিছিলোঁ। কিন্তু ময়ো তেওঁৰ বিষয়ে বহুত কথা শুনিছিলোঁ যে তেওঁ চিকিৎসালয়ত কি কি বেয়া কাম কৰে। কিন্তু তেওঁৰ বিৰুদ্ধে কেতিয়াও প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰা নাছিলোঁ, কাৰণ মই এই ডাঙৰ মানুহবোৰৰ মেৰপাকত সোমাব বিচৰা নাছিলোঁ। কিন্তু যেতিয়া চিকিৎসালয়ত ঔষধৰ ব্লেক মাৰ্কেটিঙৰ বিষয়টো পোহৰলৈ আহিল, তেতিয়া মই শান্ত হৈ থাকিব নোৱাৰিলোঁ। মই ক'বলৈ ধৰিলোঁ। ক'ৰবাত মোৰ মাতটো দমন কৰিবলৈ চেষ্টা কৰা হৈছিল। মোক অতিৰিক্ত কাম কৰিবলৈ বাধ্য কৰাইছিল। মোৰ কামৰ সময়ো বৃদ্ধি হ'ল, কিন্তু তথাপিও মই মোৰ কাম সততাৰে কৰিলোঁ। কেতিয়াবা এইবোৰ কথা দেউতাক কওঁ, কিন্তু তেওঁ মোক কৈছিল, মাতু, এই সকলোবোৰৰ লগত জড়িত নহ'বা। আমি দুখীয়া মানুহ, এইবোৰ ডাঙৰ মানুহ, হাত দীঘল মানুহ। এইবোৰে তোমাৰ কঠোৰ পৰিশ্ৰম নষ্ট কৰিব। আমি সাধাৰণ মানুহ। তুমি নিজৰ পঢ়া-শুনা সম্পূৰ্ণ কৰা, তাৰ পাছত আমি চাম কি কৰিব লাগে। দেউতাৰ কথাবোৰ ঠিকেই আছিল। মই কঠোৰ পৰিশ্ৰম কৰি এইখিনি পাইছিলোঁ। সেয়ে যোৱা 6 মাহ ধৰি অধ্যক্ষ আৰু বিভাগৰ হাৰাশাস্তি সহ্য কৰি কেৱল শান্তিৰে কাম কৰি আছিলোঁ। হয়তো এই মানুহবোৰে মোৰ পৰা সিহঁতৰ কিবা বিপদ হ'ব বুলি অনুভৱ কৰিছিল আৰু সেয়েহে তেওঁলোকে ইতিমধ্যে কিবা এটা পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰি দিছিল। কিন্তু মোৰ কোনো ধাৰণা নাছিল। কেতিয়াবা মোৰ বান্ধৱী আৰু মই আমাৰ হস্পিটালত কিমান ভুল কাম হৈ আছে সেই কথা আলোচনা কৰিছিলোঁ। কিন্তু কথা পাতি আমি সদায় মনে মনে থাকোঁ, কাৰণ আমি এইবোৰৰ মাজত সোমাব নিবিচাৰোঁ। 2019 চনত আমাৰ চিকিৎসালয়ত সঞ্জয় ৰায় নামৰ এজন ব্যক্তিক চিকিৎসালয়ত নিযুক্তি কৰা হৈছিল। আগতে তেওঁ পুলিচৰ হৈ কাম কৰিছিল। ইয়াত তেওঁ 4-5 বছৰ ধৰি কাম কৰি আছিল। গতিকে আমাৰ প্ৰতিটো বিভাগৰ বিষয়ে তেওঁৰ সম্পূৰ্ণ জ্ঞান আছিল। সি ৰোগীক বেড দিয়া আদি কাম কৰিছিল আৰু তাৰ বাবে সি টকাও পাইছিল। কিন্তু এই সঞ্জয় ৰায়ৰ চকুৰ দৃষ্টি বৰ বেয়া আছিল। তেওঁ হস্পিটাললৈ অহা প্ৰতিগৰাকী মহিলালৈ বেয়া চকুৰে চাইছিল। আমি তেওঁৰ বিষয়েও আলোচনা কৰিছিলোঁ, কিন্তু তেওঁ আমাৰ অধ্যক্ষৰ মানুহ আছিল আৰু তেওঁৰ বাবে সদায় কাম কৰিছিল। সেয়ে অপ্ৰয়োজনীয় বিতৰ্ক নিবিচৰাৰ বাবেই আমি কেতিয়াও তেওঁৰ ওপৰত অভিযোগ কৰাৰ কথা ভবা নাছিলোঁ। কিন্তু হয়, সঞ্জয় ৰাওৰ চাৱনি আছিল অতি বিপজ্জনক। যেতিয়াই সি যিকোনো ছোৱালীৰ সন্মুখত থাকে, তেতিয়াই তাৰ চাৱনিয়ে তাইক গ্ৰাস কৰি পেলায়। সেইবাবেই মই এনে এজন মানুহৰ পৰা আঁতৰি থাকিলোঁ। আনকি সেইদিনাও যেতিয়া মই কামৰ বাবে ঘৰৰ পৰা ওলাই আহিছিলোঁ, তেতিয়াও মোৰ কোনো ধাৰণা নাছিল যে মোৰ ঘৰ এৰি যোৱাৰ শেষ দিন হ'ব আৰু মই কেতিয়াও মা-দেউতাক আৰু
মোৰ সৰু ঘৰখনক দেখা নাপাওঁ। হয়তো সেইবাবেই মই মাক কৈছিলোঁ, দেউতাক সময়মতে ঔষধ দিবা, আৰু সেইদিনা মই প্ৰতিদিনে কোৱাৰ ধৰণে মই যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই আহিলোঁ। ৮ আগষ্টত মই গোটেই দিনটো কাম কৰি আছিলোঁ। মোৰ ৰোগীসকলৰ যত্ন লৈ আছিলোঁ। আমাৰ ছেমিনাৰ হলৰ ওচৰতে এটা কোঠা নিৰ্মাণৰ কাম চলি আছিল, গতিকে ওপৰলৈ বিশেষ অহা-যোৱা কৰা হোৱা নাছিল। আমি সকলোৱে ৱাৰ্ডত গোট খাইছিলোঁ। মোৰ লগত আছিল আন ৪-৫জন প্ৰশিক্ষাৰ্থী ডাক্তৰ। আমি কিছুমান কথা আলোচনা কৰি আছিলোঁ। সেই সময়ত সঞ্জয় ৰায়ো আছিল, আৰু তেওঁ মোৰ ফালে চাই আছিল। কিন্তু মই তেওঁক আওকাণ কৰিলোঁ। কিছু সময়ৰ পাছত তেওঁ তাৰ পৰাই গুচি গ'ল, আৰু আমি সকলোৱে ৰাতিৰ আহাৰ খালোঁ। তাৰ পিছত সকলোৱে নিজৰ নিজৰ কাম কৰিবলৈ ধৰিলোঁ। মই অলপ আজৰি পাই মাক ফোন কৰিলোঁ। মই মাক ফোন নকৰালৈকে মা-দেউতাই আহাৰ নাখায়। সিহঁতক ক'বলগীয়া হৈছিল যে মই খাদ্য খাইছোঁ, তেতিয়াহে তেওঁলোকে খাদ্য খাব। আনকি সেইদিনাও মোৰ কোনো ধাৰণা নাছিল যে এইটোৱেই মোৰ মাৰ লগত শেষ কথা পতা হ'ব। মায়ে ফোনটো লোৱাৰ লগে লগে মই সুধিলোঁ, দেউতাই সময়মতে ঔষধ খাইছেনে? তেওঁৰ যত্ন ল'বা, মোৰ চিন্তা নকৰিবা, মই খানা খাইছোঁ। দেউতাৰ BP প্ৰব্লেম আছিল, গতিকে সময়মতে ঔষধ খোৱাটো তেওঁৰ বাবে অতি প্ৰয়োজনীয় আছিল। মই সম্পূৰ্ণ যত্ন লৈছিলোঁ যে তেওঁৰ ঔষধ কেতিয়াও বাদ দিব নালাগে। মনত আছে এবাৰ দেউতাৰ ঔষধবোৰ ৰাতি শেষ হৈ গৈছিল। দেউতাই ভাবিলে যে এদিন মই ঔষধ নাখালে একো নহয়, ৰাতিপুৱা ঔষধটো লৈ আহিম। কিন্তু মই ঘড়ীটোলৈ চালোঁ, ৰাতি 11 বাজিছিল। সকলোৰে খাদ্য খোৱা বন্ধ কৰি ক'লোঁ, দেউতাৰ ঔষধ নহালৈকে কোনেও নাখাবা। আৰু ৰাতিৰ এই সময়তো মই তেওঁৰ বাবে ঔষধৰ ব্যৱস্থা কৰি দিলোঁ। কিন্তু এতিয়া হস্পিটেলত বেছি কামৰ বাবে ঘৰত মনোযোগ দিবলৈ সময় পোৱা নাছিলোঁ। গতিকে মাক সকলো কথা জোৰকৈ ক'ব লাগিছিল, দেউতাক ঔষধ ল'বলৈ সোঁৱৰাই দিব লাগিছিল। সেইদিনাও মই পাহৰি নোযোৱাকৈয়ে সকলো কথা ক'লোঁ, আৰু মাৰ লগত কথা পতাৰ পিছত গোটেই মহলাটো গৈ ৰোগীক পৰীক্ষা কৰিলোঁ। ইয়াৰ পিছত মই ৩য় মহলালৈ যাওঁ জিৰণি আৰু মোৰ পৰৱৰ্তী অধ্যয়ন কৰাৰ বাবে। কিন্তু ছেমিনাৰ ৰুম পালোঁ। কিন্তু তালৈ যোৱাটো নিষিদ্ধ বুলি মই গম পোৱা নাছিলোঁ। এতিয়া গম পালোঁ যে কাষতে চলি থকা নিৰ্মাণ কাৰ্যৰ বাবে কাকো ওপৰলৈ যাবলৈ দিয়া হোৱা নাছিল। মই তালৈ গ'লোঁ। মই ৰাতি ২-৩ বজালৈকে অধ্যয়ন কৰিলোঁ। পাছত ভাবিলোঁ, এতিয়া অলপ টোপনি মাৰি লওঁ। ৩৬ ঘণ্টাৰ কৰ্তব্যৰ বাবে মই বৰ ভাগৰুৱা অনুভৱ কৰি আছিলোঁ। ৰোগীৰ সেৱাত ব্যস্ত থকাৰ বাবে নিজৰ ওপৰত মনোযোগ দিবলৈ সময় পোৱা নাছিলোঁ। আনক জীৱন দিয়া মই নিজৰ জীৱনটো চম্ভালিবলৈ সময় বিচাৰি উলিয়াব পৰা নাছিলোঁ। তেতিয়া কিতাপ ডায়েৰী বন্ধ কৰি মই ছেমিনাৰ হলত শান্তিৰে শুই পৰিলোঁ। ইমানেই গভীৰ টোপনি আহিছিলোঁ যে ছেমিনাৰ হলত কোন অহা-যোৱা কৰিছে সেই কথাও গম পোৱা নাছিলোঁ। তাৰ পিছত কি ৰাতিপুৱা সঞ্জয় ৰায় মদ খাই ছেমিনাৰ হললৈ আহিল। ছেমিনাৰ হললৈ আৰু কোনোবা আহিছিল নেকি তাকো নাজানো। গভীৰ টোপনিৰ বাবেই যে কোনোবা আহিছিল বুলি গম পোৱা নাছিলোঁ। সি অহাৰ লগে লগে তাৰ চকু মোৰ ওপৰত পৰিল আৰু তাৰ ভিতৰৰ দানৱটো সাৰ পাই উঠিল। মোৰ ওচৰলৈ আহি মোৰ শৰীৰটো চুই দিলে। শুই থকাৰ বাবে মই বেছি বুজিব পৰা নাছিলোঁ। কিন্তু যেতিয়া মোৰ শৰীৰত হাত লৰচৰ কৰিবলৈ ধৰিলে, তেতিয়াই মই সাৰ পাই উঠিলোঁ। সঞ্জয় ৰায়ৰ দৰে দুষ্ট মানুহক মোৰ সন্মুখত দেখি বৰ ভয় খাইছিলোঁ। শুই থকাৰ বাবে নিজকে সংযত কৰিবলৈ সময় লাগিল। মই নিজকে বচাবলৈ বহুত চেষ্টা কৰিলোঁ। কিন্তু সি মদ খাইছিল, তাৰ মুখৰ গোন্ধৰ পৰাই ধৰিব পাৰিলোঁ। মোৰ যিকোনো কথা শুনিব পৰা অৱস্থাত সি নাছিল। মই তাক মোৰ এৰি যাবলৈ অনুৰোধ কৰি আছিলোঁ, কিন্তু তাৰ মোৰ প্ৰতি কোনো কৰোণা নাছিল। অৱশেষত মই জোৰেৰে চিঞৰিবলৈ ধৰিলোঁ। তাৰ পিছত সি অলপ ভয় খাই খৰখেদাকৈ মোৰ মুখত হাতখন থৈ দিলে, যাতে মই এটাও শব্দ উচ্চাৰণ কৰিব নোৱাৰোঁ। মই তাৰ লগত কাজিয়া কৰি আছিলোঁ। মনতে প্ৰাৰ্থনা কৰি আছিলোঁ যে কোনোবাই মোৰ মাতটো শুনিব লাগে। কিন্তু সেই ৰাতি মোৰ মাতটো কোনেও শুনা নাছিল, কাৰণ সেই নিশা কাকো ওপৰ মহলাত আহিবলৈ দিয়া হোৱা নাছিল। আমি এতিয়া গম পোৱাৰ দৰে। অৰ্থাৎ মোৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। সেই জন্তুটোক মোৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু সি ইমান শক্তি ক'ৰ পৰা পালে নাজানো। মই যিমানেই চেষ্টা নকৰোঁ কিয়, সি মোৰ পৰা আঁতৰি যোৱা নাছিল। তাৰ পৰা নিজকে বচাব নোৱাৰিলোঁ। যুঁজি থাকোঁতে হাৰিলোঁ। আৰু তাৰ পিছত মোক খোজ মাৰিবলৈ ধৰিলে। মোক মাৰিলে।
এতিয়া মই সম্পূৰ্ণ ঠাণ্ডা হৈ গ'লোঁ। কোনে মোক শোষণ কৰি আছে মই বুজিব পৰা নাছিলোঁ। মই বিষত চিঞৰি আছিলোঁ। ইমান জোৰেৰে চিঞৰি আছিলোঁ যে মোৰ চিঞৰবোৰ গোটেই হস্পিটালখনতে প্ৰতিধ্বনি হৈছিল। কিন্তু কিয় নাজানো মোৰ চিঞৰ কোনেও শুনা নাছিল। চিঞৰি চিঞৰি মোৰ শৰীৰটো সম্পূৰ্ণ ঠাণ্ডা হৈ পৰিল আৰু তাৰপিছত মোৰ নাৰী সন্মান আৰু মোৰ সপোনবোৰক হত্যা কৰা হ'ল, সেইটো অতি নিৰ্মমভাৱে। শেষত মই প্ৰাণ হেৰুৱালোঁ। কিন্তু চিন মোৰ শৰীৰত থাকি গ'ল। মোৰ চশমাখন ভাঙি গ'ল। তাৰ টুকুৰা চকুত সোমাই মোৰ তেজৰ দাগ পৰা চকু দুটা, মোৰ ফাটি যোৱা ওঠ দুটা, মোৰ মাতটো দমন কৰিবলৈ তেওঁ ডিঙি চেপি ধৰা, নিজকে ৰক্ষা কৰাৰ প্ৰয়াসত মোৰ তেজৰ দাগ পৰা নখবোৰ, মোৰ শৰীৰত অগণন আঘাত, মোৰ ভৰি দুখন ভাঙি যোৱা পৰ্যন্ত টানি দিয়া হৈছিল, মোৰ তেজেৰে লেতেৰা হৈ পৰা নখবোৰ। আৰু মোৰ যৌনাংগ আঘাতপ্ৰাপ্ত হৈছিল। ইমানখিনি সহ্য কৰাৰ পিছতো সেই মানুহবোৰৰ নিষ্ঠুৰতাৰ সন্মুখীন হ'লোঁ। কিন্তু সেই মানুহবোৰৰ অলপ সংবেদনশীলতাও থাকিলে মই শেষ উশাহলৈকে জীয়াই থাকিলোহেঁতেন। মোৰ শৰীৰটোক আক্ৰমণ কৰি থাকোঁতে সিহঁতে যদি ভাবিলেহেঁতেন, মোক আঘাত কৰাৰ সময়ত সিহঁতে নিজেও বিষ অনুভৱ কৰিলেহেঁতেন, কিন্তু তেওঁ জন্তুৰ দৰে আহি মোক ধ্বংস কৰি পেলালে। বন্ধুসকল, সেইদিনা মোৰ ভিতৰৰ নাৰীত্ব ধৰ্ষণ হ'ল আৰু শেষত এই প্ৰশিক্ষাৰ্থী ডাক্তৰ মৌমিতাই পৃথিৱীক বিদায় ল'লে। মৃত্যুৰ সময়ত চকুৰ সন্মুখত মা-দেউতাৰ মুখখনহে আছিল। এতিয়া তেওঁলোকৰ কি হ'ব? এই প্ৰশ্নটো মোৰ মনলৈ বাৰে বাৰে আহি আছিল। আগতে প্ৰতিদিনে আনৰ প্ৰাণ ৰক্ষা কৰিছিলোঁ। তাত মোৰ প্ৰাণ ৰক্ষা কৰিবলৈ কোনো নাছিল। মোৰ মৃত্যুৰ সময়তো মোৰ ভয় আছিল যে মোৰ মা-দেউতাই ইমান ডাঙৰ দুখ কেনেকৈ সহ্য কৰিব। সেই পশুটোৱে মোক শোষণ কৰিলে, জীয়াই থাকোঁতেই মোক হত্যা কৰিলে আৰু তাৰ পিছত মোৰ অৰ্ধনগ্ন শৰীৰ কিছুমান অসম্পূৰ্ণ কাপোৰ পিন্ধাই একো নকৰাৰ দৰেই গুচি গ'ল। মোৰ আত্মাই হাহাকাৰ কৰি থাকিল। মোৰ সপোনবোৰ অপূৰ্ণ হৈ থাকিল। প্ৰতিদিনে 10ৰ পৰা 12 ঘণ্টা ধৰি কঠোৰ পৰিশ্ৰম কৰি ইয়ালৈ আহিলোঁ। আমাৰ সপোনবোৰ একে ৰাতিতে ছিন্ন ভিন্ন হৈ পৰিল। গোটেই দিনটো মোৰ বাবে কেৱল এটা কাম আছিল। কিতাপৰ বাহিৰে একো নাজানিছিলোঁ। MDত সোণৰ পদক বিচাৰিছিলোঁ। টপ কৰি ডাক্তৰ হ'ব বিচাৰিছিলোঁ। মা-দেউতাই মোক বহুত কষ্ট কৰি শিকাইছিল বাবে মোৰ ডায়েৰীত একেখিনিয়ে লিখিছিলোঁ আৰু এৰাতিতে তেওঁৰ সকলো কষ্ট আৰু মোৰ পঢ়া-শুনা ছাই হৈ পৰিল। আচলতে পিছদিনাৰ পৰা কি হ'ল? অপৰাধী কেনেকৈ ধৰা পৰিল? আপুনি ইতিমধ্যে জানে। কিন্তু তথাপিও পিছদিনা ৰাতিপুৱা মই নিজকে নিজেই শেষ কৰা বুলি খবৰ মোৰ ঘৰত পঠিওৱা হ'ল। আপোনালোকৰ ছোৱালী হস্পিটালত কৰিলে। খবৰ আহিল। মায়ে সকলো শেষ বুলি কান্দিবলৈ ধৰিলে। দেউতাৰ একো ভাবিব পৰা অৱস্থাত নাছিল। চুবুৰীত বাস কৰা আমাৰ আত্মীয়ই তেওঁৰ যত্ন লৈছিল আৰু চিকিৎসালয়লৈ লৈ আহিছিল। মা-দেউতা দৌৰি আহিছিল ছোৱালীজনীক শেষবাৰৰ বাবে চাবলৈ, হাহাকাৰ কৰি। কিন্তু তেওঁলোকক ভিতৰলৈ সোমাবলৈ দিয়া হোৱা নাছিল, কাৰণ ভিতৰত মোৰ হত্যাৰ প্ৰমাণ ভিতৰি ধ্বংস কৰা হৈছিল। মায়ে অনুৰোধ কৰি আছিল, মোৰ ছোৱালীক এবাৰ হ'লেও চাবলৈ দিয়ক। মায়ে কান্দি আছিল। সম্পূৰ্ণ 3 ঘণ্টাৰ পিছত মা-দেউতাক মোক চাবলৈ দিয়া হ'ল। তেওঁলোকৰ ছোৱালীজনীক আঘাতপ্ৰাপ্ত আৰু আধা উলংগ হোৱা দেখি মোৰ মা-দেউতাই লগে লগে বুজি পালে, এইটো হ'ব নোৱাৰে। আমাৰ ছোৱালীজনী কৰিবলৈ ডাক্তৰ কৰা নাছিলোঁ। মোৰ অৱস্থা দেখি মা আৰু দেউতাই লগে লগে ক'লে, এইটো ধৰ্ষণ। মোৰ মা-দেউতাৰ লগতে মোৰ আত্মীয়স্বজন, বন্ধু-বান্ধৱী, সহকৰ্মী সকলোৱে মোৰ বাবে জোৰেৰে মাত দিলে। মোক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। সেইবাবেই সকলোৰে খং উঠিছিল। ইমান বৃহৎ হুলস্থুল দেখি অৱশেষত আৰক্ষী বহুত পলমকৈ তাত উপস্থিত হয় আৰু তাৰ পিছত আৰম্ভ হয় জেৰা। তেতিয়ালৈকে এক বৃহৎ জনসমাগম গোট খায়। ইমান বৃহৎ জনসাধাৰণৰ এই ক্ষোভৰ বাবে সঞ্জয় ৰায়ৰ হেডফোনৰ সহায়ত ধৰা পৰে। একো নোকোৱাকৈয়ে অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰে। তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু তাতেই বিষয়টো বন্ধ কৰিবলৈ চেষ্টা কৰা হয়। কিছুমানে কয় যে মোক কেৱল ধৰ্ষণ কৰাই হৈছে, কোনোবাই দলবদ্ধ ধৰ্ষণ হৈছে বুলি কৈছে। মোৰ যোনিত পোৱা 151 গ্ৰাম বীৰ্য
যিটো কেৱল সেই অভিযুক্তজনৰেই নহয় বুলি কোৱা হৈছে। মোৰ লগত ঘটা দলবদ্ধ ধৰ্ষণক দমন কৰা হৈছে নেকি? হঠাতে ঘটনাস্থলীত দেৱাল মেৰামতিৰ নামত ভাঙিবলৈ আৰম্ভ কৰিলে কিয়? জৰুৰীকালীন কক্ষত CCTV কেমেৰা নাছিল যদিও এতিয়ালৈকে পোৱা ভিডিঅ'টো কিয় কোনো সত্যতা প্ৰকাশ পোৱা নাই? মোক ধৰ্ষণ কৰি হত্যাৰ ষড়যন্ত্ৰৰ জড়িত ডাঙৰ ডাঙৰ মুখবোৰক ৰক্ষা কৰিবলৈ প্ৰমাণ ধ্বংস কৰা হৈছে নেকি? সেই পশুবোৰৰ কিছুমানে জনসাধাৰণৰ মাজত লুকাই চোৰকৈ চিকিৎসালয়ত আহি সকলো প্ৰমাণ ধ্বংস কৰিলে নেকি? আৰু মোক অত্যাচাৰ কৰা সেই মানুহবোৰক এৰি পুনৰ জীয়াই থকাৰ সুযোগ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে নেকি? নাজানো। এতিয়া ন্যায় পাম নে নাপাম? মোৰ লগত কি হ'ল আমি কেতিয়াবা গম পামনে? দোষীক কেতিয়াবা দিয়া হ'বনে নহয়? কিন্তু সিহঁতক এনেকৈ এৰি দিলে অতি সোনকালে আপোনাৰ সন্মুখত আৰু মোৰ দৰে হাজাৰজনী নিৰ্ভয়া হ'ব। পাহৰি নাযাব যে তাই কাৰোবাৰ ভনীয়েক, কন্যা, বোৱাৰী, পত্নী হ'ব পাৰে, কাৰণ তাই মাত্ৰ এগৰাকী মহিলা। 2012 চনত মোৰ দৰে আন এগৰাকী ছোৱালীৰ লগত অন্যায় কৰা হৈছিল। তাইৰ অভিযুক্তক 7 বছৰৰ পাছত মৃত্যুদণ্ড দিয়া হৈছিল। তাই বহুত দেৰিকৈ ন্যায় পালে। যদি আমাৰ দৰে আৰু এটা নিৰ্ভয়া নিবিচাৰে তেন্তে মোক ন্যায় দিয়ক। মোক ন্যায় দিবনে? মোৰ মা-দেউতাই ছোৱালীজনীক আকৌ লগ পোৱাৰ সুযোগ দিবনে? মই ডাক্তৰ হৈ সকলোৰে সেৱা কৰাৰ সিদ্ধান্ত লৈছিলোঁ, সকলোকে ভগৱান হিচাপে বচাবলৈ, কিন্তু নিজকে বচাবলৈ ব্যৰ্থ হ'লোঁ। মৃত্যুমুখত পৰা অৱস্থাত অৱশেষত মোৰ উশাহ বন্ধ হৈ গ'ল আৰু এটা অমীমাংসিত ৰহস্য হৈয়েই থাকিল। ৰাইজৰ সেৱা কৰি সুখেৰে জীয়াই থকাৰ মোৰ সপোন অপূৰ্ণ হৈ থাকিল। মোৰ হত্যা আৰু ধৰ্ষণৰ ৰহস্য এতিয়া যেন সমাধান হোৱা নাই। মই সেই একেজন প্ৰশিক্ষাৰ্থী চিকিৎসক ডাক্তৰ মৌমিতা, যি কেইদিনমানৰ আগলৈকে আপোনালোকৰ মাজৰ এজনী আছিল। কোনো ভুল নোহোৱাকৈ প্ৰাণ হেৰুৱালোঁ। সেই মানুহবোৰৰ কিছু সংবেদনশীলতা থাকিলে আজি এগৰাকী মহিলা ডাক্তৰ জীয়াই থাকিলেহেঁতেন। মোৰ মা-দেউতা এতিয়া এই দুখৰ পৰা ওলাই আহিব পৰা নাই, কিন্তু তথাপিও শক্তিশালীভাৱে থিয় হৈ কি কৰিব লাগে সেই বিষয়ে চিন্তা কৰি আছে। আপোনালোকৰ সকলো মোৰ মা-দেউতাৰ সন্তান। এগৰাকী কন্যা গুচি গ'ল, কিন্তু তেওঁলোকৰ হাজাৰ হাজাৰ পুত্ৰ-কন্যা তেওঁলোকৰ লগত থিয় হৈ আছে। মোৰ মা-দেউতাক অলপ যত্ন লওক। মোৰ দেউতা বৰ আত্মসন্মানী। তেওঁ কাৰো পৰা পইচা নলয় বা সহায়ো নিবিচাৰে। কিন্তু এই কথা মই ভালকৈ জানো, কাৰণ তেওঁ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সকলো পাব বিচাৰে। আজি তেওঁলোকৰ ছোৱালীজনী তেওঁলোকৰ লগত নাই। গতিকে আপোনালোক মোৰ মা-দেউতাৰ সন্তান হৈ পৰক। প্ৰয়োজন হ'লেই তেওঁলোকক সহায় কৰক। মোৰ মা-দেউতাক সহায় কৰক। মোক ন্যায় দিয়ক আৰু মোৰ মা-দেউতাকো সুখেৰে জীয়াই থকাৰ সুযোগ দিয়ক। মই জানো যে যেতিয়ালৈকে মই ন্যায় নাপাওঁ তেতিয়ালৈকে মোৰ মা-দেউতায়ো শান্তি নাপাব। ভগৱানে নকৰক। মোৰ যি হ'ল আন কোনো পৰিয়ালৰ ছোৱালীৰ লগত হ'ব নালাগে। তেওঁলোকৰ ছোৱালী কোনো পিতৃ-মাতৃৰ পৰা আঁতৰত থাকিব নালাগে। মোৰ মা-দেউতাক মই বৰ ভাল পাওঁ। সেইবাবেই মই আটাইতকৈ বেছি দুখ অনুভৱ কৰিছোঁ যে আজি মই তেওঁৰ লগত নাই। ইমান কঠিন পৰিস্থিতিত মই তেওঁলোকক চকুপানী মুচিবলৈ অহা নাই। বন্ধুসকল, মোক ন্যায় দিয়ক। অভিযুক্তক শাস্তি দিয়ক। মোৰ হৈ মাত মাতক। মোৰ মা-দেউতাৰ বাবে সহায়ক হওক। তেওঁলোকক সহায় কৰক। সঁচাকৈয়ে মই আৰু নাথাকিলেও এতিয়া আপোনালোক তেওঁৰ সন্তান হওক। মই আৰু একো নিবিচাৰো। মোক ন্যায় দিয়ক। মোৰ হৈ মাত মাতক। কওক, মই ন্যায় পামনে? অপৰাধীয়ে শাস্তি পাবনে? এই কাহিনীটো সঁচা, কলিকতাৰ এগৰাকী মহিলা ডাক্তৰৰ। মই নিজৰ মনোভাৱেৰে লিখিবলৈ চেষ্টা কৰিছোঁ। যদি কিবা ভুল হৈছে মোক ক্ষমা কৰিব। বন্ধু-বান্ধৱীসকল, আমাৰ এজনী জীয়ৰী নৰপিশাচে ইমান অত্যাচাৰ কৰি প্ৰাণ কাঢ়ি নিলে। সিহঁতে চৰম শাস্তি পাব লাগেনে? যদি লাগে তেন্তে কমেণ্ট কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। কোনো নাৰীৰ লগত যাতে এনে নহয়। ধন্যবাদ।